যে মা কামাখ্যা গুৱাহাটী চহৰৰ মাজমজিয়া নীলাচল পাহাৰৰ বুকুত শক্তিপীঠ মা কামাখ্যা মন্দিৰৰ অম্বুবাচী মেলা বুলি যাত্ৰা আৰম্ভ কৰি দিছোঁ। আহক আপোনালোকক দেখাওঁ। এয়া দেখিছে যাত্ৰা আৰম্ভ কৰিছোঁ। মেইন গেটৰ পৰা মেলাৰ টাইমত কোনো ধৰণৰ গাড়ীৰ ব্যৱস্থা নাথাকে, সকলোৱে খোজকাঢ়ি যাব লাগে। এয়া ময়ো খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰিছোঁ। কিমান ৰ'দ দিছে দেখিছে। এয়া চাইডত ভিক্ষাৰী দেখিব, শিৱ দেখিব, বাবা দেখিব, বহুত ধৰণৰ বস্তু দেখিব। আৰু ৰাস্তাৰ কিনাৰে কিনাৰে পানী ঠাণ্ডা এইবিলাক খোৱাৰ ব্যৱস্থা আপোনালোকক ৰাখিছে, জিৰাবৰ কাৰণে কেম্প পাতি দিছে। তো এয়া যাত্ৰা আৰম্ভ কৰিছোঁ। চাই যাওকচোন কি কি দেখা পাওঁ। এই ৰাস্তাৰ কিনাৰত ঠাণ্ডা বিলাই থকা দেখিছোঁ। এগিলাচ ঠাণ্ডা খাই লওঁ। এয়া ঠাণ্ডা বিলাই আছে, যিহেতু বহুত দূৰ ওপৰলৈ যাব লাগিব, ৰ'দটো বহুত দিছে। এনেকৈ পানী ঠাণ্ডা কিবা কিবি খাই খাই যাব লাগিব। এয়া ঠাণ্ডা খাই ল'লোঁ। আৰু কিছু দূৰ যোৱাৰ পিছত মোৰ অৱস্থাটো দেখিছে কেনেকুৱা হৈছে। খোজকাঢ়িব নোৱাৰা হৈ গৈছোঁ, যিহেতু ভীষণ ৰ'দ দিছে। তো এনেকৈ জিৰাই জিৰাই যাব লাগিব। এই ৰাস্তাৰ চৰ্চাত অলপ জিৰাইছোঁ, নোৱাৰিছোঁ আৰু নহ'লে মই অৱস্থাটো দেখিছে গম পাইছে। এবাৰ তলৰ ফালে মই ভিউটো দেখাই দিছোঁ। এয়া কিমান ভক্তৰ সমাগম হৈছে মা কামাখ্যা মন্দিৰলৈ যদি দেখিছে, সকলো খোজকাঢ়ি আহিছে। আৰু এয়া দেখিলোঁ বাবা আৰু শিৱ বাবা আৰু বাবা আৰু এয়া ভিক্ষাৰী, এনেকুৱা ধৰণৰ বহুত দেখিব আপোনালোকে। হিন্দু ধৰ্মৰ বাস্তুশাস্ত্ৰ অনুযায়ী মা কামাখ্যা মন্দিৰটো নীলাচল পাহাৰৰ বুকুত সতীৰ দেহৰ এটা অংশ পৰাৰ কাৰণে তাতে অৱস্থিত কৰা হৈছে। আৰু 22 জুনৰ পৰা 26 জুনত মা কামাখ্যা মন্দিৰত অম্বুবাচী মেলা লাগে। সেই টাইমত মন্দিৰৰ দুৱাৰ বন্ধ থাকে। এনেকৈ কিছু দূৰ যোৱাৰ পিছত যেতিয়া মানুহ বেছি হয়, এনেকৈ ব্লক কৰি দিয়ে, আকৌ যাব দিয়ে। আকৌ এটা মেংগ' খাই ল'লোঁ, বহুত গৰম লাগিছে ৰাস্তাৰ কাষত বিলাই থকা। আমি আৰু বেছি দূৰ নাই, বহুখিনি গৈছোঁ আৰু অলপ আছে। এয়া দেখিছে মা কামাখ্যা মন্দিৰৰ দুৱাৰত ভৰি দিছোঁ। আৰু এয়া মেইন গেট, যদিও ভিডিঅ' কৰা এলাও নাই, অলপ দেখাইছোঁ আপোনালোকক, দেখাব চেষ্টা কৰিছোঁ। মেইন গেটটো কি ধুনীয়াকৈ সজাইছে চাওক। এয়া মেইন গেট আৰু এয়া হৈছে ভিতৰ। এয়া হৈছে গেটৰ পৰা সোমোৱা ৰাস্তাটো। এইটো গেটৰ পৰা সোমাই এয়া আৰম্ভণি হৈ গৈছে মন্দিৰৰ ভাগ। এয়া দেখিছেনে? এইটো হৈছে আমাৰ মেইন মন্দিৰত। চাৰিওফালে আপুনি লাল শাৰী দেখা পাব, কিয়নো এই টাইমত মানে মূৰ্তি দেখাটো ভাল নহয় বুলি কয় আৰু দেখিব নালাগে, যিহেতু কামাখ্যা মা জিৰণি লৈছে। তো সেইকাৰণে মানুহৰ পৰা দূৰত আছে বা মানুহ মূৰ্তি চাব নিদিয়ে এই টাইমত। তাৰপিছত এয়া হৈছে মেইন মন্দিৰৰ ৰভাখন, দেখিছেনে কিমান ভিৰ হৈছে মানুহৰ। এয়া মেইন মন্দিৰৰ ৰভা। আৰু এইটো হৈছে সাধু সন্যাসী, এইবিলাক সাধু সন্যাসী বহি আছে ইয়াতে, নানান ধৰণৰ মানুহ। আৰু এয়া হৈছে তাত বহাৰ কাৰণে স্পেচ ৰাখি দিছে ধুনীয়াকৈ, মানুহ বহি কিনে কামাখ্যা মাক ভাবিব পাৰে, যি মনত যাৰ যি মনত ভাৱ আছে সেইটো ভাবিলে এই অম্বুবাচী টাইমত ফলে বুলি মানুহে কয়। আৰু এইটো এটা হৈছে এটা মন্দিৰৰ মেইন মন্দিৰৰ আনফালৰ দুৱাৰখন, দেখিছে কি ধুনীয়াকৈ সজাইছে। আৰু এয়া মন্দিৰৰ ওপৰ ভাগ হয়, ওপৰ ভাগত ধুনীয়াকৈ এয়া পাৰ চৰাই পৰি আছে। মেইন মণিকূটৰ ওপৰ ভাগ হয় এইটো, দেখিছে ধুনীয়াকৈ পাৰ চৰাই পৰি আছে, কি ধুনীয়া দৃশ্য। ইমান মানুহৰ মাজতো পাৰ চৰাই ওপৰত পৰি আছে, দেখিছে। এয়া হৈছে ইমান গৰমক নেওচিও কামাখ্যা মাৰ চৰণত ভক্তৰ ভিৰ, দেখিছেনে কিমান ভক্তৰ ভিৰ কিমান হৈছে, দেখিছে। এয়া হৈছে মানে কামাখ্যা মাৰ শক্তি, মানে ইমানেই শক্তি আছে যে কামাখ্যা মাৰ, যে মানুহ সেইকাৰণে কামাখ্যা মন্দিৰক শক্তিপীঠ বুলি কয়। এয়া সাধু সন্যাসীৰ সমাজ আছে, কিন্নাৰ সমাজ আছে, আৰু আমাৰ সাধাৰণ জনতাই পূৰা ভিৰ কৰিছে একদম কামাখ্যা মাৰ চৰণত এই টাইমত। আৰু আমাৰ যেনে সাধাৰণ নাৰী যেনেকুৱাকৈ মাহত এবাৰকৈ আমি নিয়ম পালন কৰোঁ, তেনেকৈ কামাখ্যা মাই বছৰত এবাৰ নিয়ম পালন কৰে বুলি এই 4 দিনত মানে মেলা পাতে আৰু ভগৱানক ভাবে, মানে কামাখ্যা মাক ভাবে, কামাখ্যা মাৰ চৰণত পূজা পাঠ কৰে। কিন্তু কামাখ্যা মাক মানে ডিষ্টাৰ্ব নিদিয়ে, ধুনীয়াকৈ মেইন দৰ্জা বন্ধ কৰি ৰাখে। বন্ধ কৰি ৰাখে নহয়, এইটো মানে গম পোৱা অনুসৰি মানে এইটো নিজে নিজে বন্ধ হৈ যায় আৰু 4 দিনৰ পিছত নিজে নিজে খোলা যায়। ভিতৰত কোনো ধৰণৰ পূজা পাঠ কৰা নহয় এই 4 দিনত। বাহিৰতে যিমান মানে ভগৱানে যিমান ভাবিব লগা আছে বাহিৰতে ভাবে। আৰু ভিডিঅ' এলাও নেদেখিছে, এয়া মানুহ গুচাই গুচাই দিছে ভিডিঅ' কৰাৰ। এতিয়া আমি বাহিৰত ওলাই যাব লাগিব আৰু বেছি টাইম থাকিব নোৱাৰোঁ। দেখিছে এয়া এইফালে দি এনেকৈ গেট এটা আছে, ওলাই যাব পাৰি। ইয়াতে প্ৰত্যেক বছৰৰ অম্বুবাচীৰ টাইমত নীলাচলৰ বুকুত এনেকৈ সাধু সন্যাসী কিন্নাৰ সাধাৰণ জনতাৰ ভিৰ কৰে মাৰ চৰণত আশীষ ল'বলৈ। এয়া দেখিছে মালা বাবা,
এনেকুৱাকে বহুত ধৰণৰ বাবা সাধু সন্যাসীৰে নীলাচলৰ বুকু ৰঙীন হৈ থাকে 4 দিনৰ কাৰণে। আৰু আজিলে আমাৰ অম্বুবাচী মেলাৰ ভিডিঅ' ইমানেই। আজিলে ভিডিঅ'টো ইমানতে খতম কৰিলোঁ। আজিলে বাই বাই। কোনে কোনে এইবাৰ অম্বুবাচী মেলালৈ গ'ল কমেণ্টত জনাব দেই।